हिमंत विश्व शर्मा जिंदाबाद, हिमंत विश्व शर्मा जिंदाबाद, दिलीप सैकिया जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी। 26 नं दारांगाजुलि बिटिसि बियाबाव बीजेपी दोलोनि जयनिं हाबाफारि। तामुलपुर जिल्लानि आवथियाव थानाय 26 नं दारांगाजुलि बिटिसि बियाबाव बीजेपी दोलोआ जयनिं हाबाफारि लादों। दारांगाजुलि बियाबनि एमएलए बिजिरगोरा नार्जारिनि बानजायनायाव खुंजानाय बे जयनिं हाबाफारियाव इउपिपिएल, बीपीएफ आरो गुबुन गुबुन दोलोनिफ्राय सा 300निबो बांसिन सुबुंफ्रा बीजेपी दोलोआव जयनिं जादों। बीपीएफ एबा गुबुन दोलोआव जेबो रोखोमनि खामानि जाया। बर' हारिनि सुबुंफोराबो बीजेपी दोलोआव गोबां जयनिं जाबाय। बर' हारिखौ नागारनानै बिटिआरआव बीजेपी दोलोआ राजखान्थि खालामनो हाया। बेनिखायनो फैबाय थानाय समाव बर' हारिजों लोगोसेयैनो जथायै राजखान्थि खालामगोन आरो खामानि मावलांगोन होनना बुंथियो जिल्ला बीजेपीनि आफादगिरि बेक्टल कुमार दासआ। বড়ো জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টি সদায় শ্ৰদ্ধা কৰি আহিছে, অকৃত্ৰিমভাৱে শ্ৰদ্ধা কৰে, কোনো চৰ্তবিহীনভাৱে শ্ৰদ্ধা কৰে। বড়ো জনগোষ্ঠীৰ সুকীয়া পৰিচয় আছে, নিজৰ কৃষ্টি, সংস্কৃতি, কলা, ভাষা, নিজৰ লিপি আছে। তো ৰাইজে বুজি পাইছে যে আমাৰ বড়ো জনগোষ্ঠীৰ চিনাকিটো কেতিয়াও ৰাজনৈতিক নহয়। গতিকে যিহেতু চিনাকিটো ৰাজনৈতিক নহয়, তেখেতসকলে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিত অহাটোৱে আমাৰ উৎকৃষ্ট উপায় হ'ব, যি বড়ো জনসাধাৰণক সহায় কৰাৰ কাৰণে, বড়ো জনসাধাৰণৰ উন্নয়ন কৰাৰ কাৰণে। আৰু তেখেতসকলে আজি আহিছে, আজি বুজি পাইছে যে আমাৰ পৰিচয়টো কেতিয়াও ৰাজনৈতিক হ'ব নোৱাৰে। আমাৰ যিহেতু এটা নিজস্ব স্বকীয় সভ্যতা সংস্কৃতি আছে, গতিকে আমাৰ পৰিচয়টো সেইটো। গতিকে কিয় নাহিব আজি? আজি তোমালোকে গৈ দিল্লীত লগ কৰি থাকিবা, ইয়াতে ভাৰতীয় জনতা পাৰ্টিক অস্পৃশ্য বুলি ৰাইজক বুজাই থাকিবা। ৰাইজে কিমান দিন মিছা কথা কৈ ৰাজনীতি কৰিব? ৰাইজে বুজি পাইছে তোমালোকে যদি লগ কৰিব পাৰা, আমিও পাৰোঁ। তোমালোকে কৰিলে মানে ৰাসলীলা, আমি কৰিলে কেৰেক্টাৰ ঢিল হ'ব পাৰে নেকি? গতিকে ৰাইজেও বুজি পাইছে নাই, তেখেতসকলে মিছা কথা কৈছে। মাহত এবাৰকে মোদী ডাঙৰীয়াক লগ কৰে, অমিত শ্বাহ ডাঙৰীয়াক লগ কৰে, মাহত এবাৰকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি কিমান মানে কথা বতৰা পাতি থাকে। আৰু তোমালোকে ইয়াত আহি পেলাই ক'বা যে বিজেপিৰ লগত যাব নালাগে। মানুহ কিয় বিশ্বাস কৰিব? টিভিত দেখে ন মানুহবিলাকে। গতিকে এতিয়া ইনডাইৰেক্ট নহয়, এতিয়া চব কথা ডাইৰেক্ট। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি হ'ব ডাইৰেক্টলি হ'ব। গতিকে নেতৃত্ব বড়ো জনগোষ্ঠীৰ ব্যক্তিসকলৰ লগতে থাকিব। আমি ভাৰতীয় জনতা পাৰ্টি বড়ো জনগোষ্ঠীৰ শক্তিশালীতকৈ শক্তিশালী নেতৃত্ব যাতে আমাৰ মঞ্চখনত জন্ম হয়, তাৰ কাৰণে আমাৰ দলে ইয়াত যি প্ৰচেষ্টা ল'ব লাগে সেই প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু এটা কথা, আপুনি যদি কেতিয়াবা এছেম্বলি চাবলৈ যায়, আগতে কোনো কালেও তাত আইন আফাদ বুলি লিখা আপোনালোকে দেখা নাছিল। চ' বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেখেতৰ নিজা প্ৰচেষ্টাত নিজৰ লিপিটোক যাতে আমাৰ দিছপুৰৰ মাজমজিয়াত মানে আমি দেখুৱাব পাৰোঁ ৰাইজক, আমাৰ পৰিচয়, আমাৰ ভাষা, তাৰ কাৰণে যিখিনি পদক্ষেপ তেখেতে লৈছে, এই পদক্ষেপৰ প্ৰতি ৰাইজ সন্তুষ্ট হৈছে। আৰু সেইকাৰণে বড়ো সম্প্ৰদায়ৰ ব্যক্তিসকলে আজি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বড়ো জনগোষ্ঠী আমাৰ দাদা আজি আমাৰ দলত যোগদান কৰিছে, দাদাক স্বাগতম জনাইছোঁ। আজি যোগদান সভাত আপোনালোকে দেখিছে যে ইয়াত এই অঞ্চলৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ব্যক্তি, যিসকল ৰাজনৈতিকভাৱে বেলেগ দলৰ লগত জড়িত হৈ আছিল, তেখেতসকলে আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কেৱল ইয়াতেই নহয়, আপোনালোকে দেখিছে তামুলপুৰ জিলাৰ প্ৰত্যেকটো অঞ্চলতে এতিয়া ৰাজনৈতিক ৰুচি থকা ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমিও তেখেতসকলক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা বহু নেতা আছে, যিসকল নেতা আমাৰ লগত যোগাযোগত আছে। পৰৱৰ্তী সময়ত আমি তেখেতসকলক যোগদান কৰাম। আৰু ৰাইজে বুজি পাইছে, আজি BPF এৰি বা বেলেগ ৰাজনৈতিক দল এৰি ভাৰতীয় জনতা পাৰ্টীত আহিছে মানে এটা কথা মানে এইটোত বুজিব পাৰি যে তেখেতসকলে বুজি পাইছে যে BPFত থাকি যি কথা লৈ ৰাইজৰ মাজত গৈ তেখেতসকলে ইমান দিনে চৰকাৰ কৰিছিল, সেই কামখিনি সেই মজিয়াখনত অত্যন্ত নহয়, সেই মজিয়াখনৰ মাধ্যমেৰে যে নহয়, সেই কথাটো তেখেতসকলে বুজি পাইছে। আৰু বেলেগ ৰাজনৈতিক দলৰ লগত যিসকল জড়িত হৈ আছিল, তেখেতসকলেও বুজি পাইছে যে আমি যিটো উদ্দেশ্য আগত ৰাখি বা যিটো কাৰণত আমি সেই দলটো কৰি আছিলোঁ, এই মঞ্চখনত থাকিলে সেই উদ্দেশ্যটো আমাৰ পূৰণ নহয়। আৰু তেখেতসকলে গম পালে যে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চখনে উৎকৃষ্ট মঞ্চ, যিখন মঞ্চৰ মাধ্যমেৰে আমি যিবিলাক প্ৰতিশ্ৰুতি, যিবিলাক কথা ৰাইজক দি থৈ আহিছোঁ,
সেই প্ৰতিশ্ৰুতি আৰু সেই কথাবিলাক আমি পূৰণ কৰিব পাৰিম এই কথা ভাবি তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আজিও যোগদান কৰিছে, ভৱিষ্যতেও যোগদান কৰিব আৰু দেখিব এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়যুক্ত কৰিব। আজিৰ পৰা প্ৰায় জনজাতি এলেকাত নিষিদ্ধ ঘোষণা কৰিছে, এই ক্ষেত্ৰত কিবা মন্তব্য আগবঢ়াব নেকি? এইটো মই ভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা ধৰণৰ কথা নকয়। তেখেতে অত্যন্ত বড়ো জনগোষ্ঠীটোক ভাল পায় বা আমাৰ জনগোষ্ঠীয় ব্যক্তিসকলক ভাল পায়। আমি যেতিয়াই লগ পাওঁ প্ৰথম প্ৰশ্ন তেখেতসকলে যে আমি কিমান মানে ট্ৰাইবেল অধ্যুষিত অঞ্চলত আমাৰ সংগঠনৰ কাম কাজ কৰিছোঁ, প্ৰথম প্ৰশ্ন তেখেতৰ সেইটোৱে। আমি সবকা সাথ সবকা বিকাশ আৰু সংগঠনৰ ক্ষেত্ৰতো আমি সকলোকে লৈ সংগঠন কৰিব বিচাৰোঁ। গতিকে মই নাভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা উদ্দেশ্য আগত ৰাখি এই কথাখিনি কৈছে। তেখেতৰ সম্পূৰ্ণ শ্ৰদ্ধা আৰু তেখেতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক সম্পূৰ্ণভাৱে শ্ৰদ্ধা কৰে। আজিও দেখিব আৰুণাইখন লৈ তেখেতে মিটিং কৰি আছে। নিষিদ্ধ ঘোষণা কৰিছে, সেইটো বাৰু তেখেতসকলে জানিব, এইটো তেখেতসকলৰ কথা।